মৰমৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকৰ দশম শ্ৰেণীৰ জীৱন প্ৰক্ৰিয়া বাতিৰ পৰিপুষ্টিলৈকে আলোচনা কৰিছিলোঁ। আজি আমি এই ভিডিঅ'টিত শ্বসন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। তোমালোকে দেখিছা এজন কি মানুহ, হয়নে? মানুহজনে উশাহ নিশাহ লৈ আছে, লৈ থাকোঁতে বুকুখন কি হৈছে, উঠা নমা কৰি আছে। এই তলফালে দেখিছা এইখনক কি বুলি কোৱা হয়? এইখনক মধ্যাচ্ছদা বুলি কোৱা হয়। আমি এই ভিডিঅ'টোত শ্বসন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। এতিয়া চাওঁ আহাচোন, শ্বসননো কেই প্ৰকাৰৰ আছে, ইনো কেনেদৰে সংঘটিত হয়। শ্বসন, তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'টোত কি কৈছিলোঁ যে প্ৰটিন কি হয়, জাৰিত হয় এমিনো এচিডলৈ পৰিৱৰ্তন হয়। আকৌ শ্বেতসাৰ কি হয়, সৰল হৈ কিনে গ্লুকোজলৈ পৰিৱৰ্তিত হয়। এই যে গ্লুকোজ জাৰিত হৈ শক্তি উৎপন্ন কৰা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোকে শ্বসন বুলি কোৱা হয়। শ্বসন দুই প্ৰকাৰৰ আছে, সবাত শ্বসন আৰু অবাত শ্বসন। সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়। অধিক পৰিমাণৰ শক্তি উৎপন্ন হয় আৰু এই শ্বসন প্ৰক্ৰিয়া কোষৰ মাইটকণ্ড্ৰিয়াত সংঘটিত হয়। আকৌ অবাত শ্বসন প্ৰক্ৰিয়া অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়। এই শ্বসন প্ৰক্ৰিয়াত অতি কম পৰিমাণৰ শক্তি উৎপন্ন হয় আৰু এই প্ৰক্ৰিয়াটো কোষৰ কোষ পৰশ আৰু মাংসপেশীত সংঘটিত হয়। এতিয়া সবাত শ্বসন প্ৰক্ৰিয়াতনো কি হয় চাওঁ আহাচোন। কি হয়, গ্লুকোজনো সবাত শ্বসন প্ৰক্ৰিয়াত গ্লুকোজনো 3টা কাৰ্বনযুক্ত পাইৰুভেটলৈ কি হয়, পৰিৱৰ্তন হয়। আৰু ইয়াৰ পিছত অক্সিজেনৰ উপস্থিতিত এই যে কোষত যে মাইটকণ্ড্ৰিয়া থাকে, এইটো অক্সিজেনৰ উপস্থিতিত মাইটকণ্ড্ৰিয়াত কাৰ্বন ডাই অক্সাইড, পানী আৰু কি উৎপন্ন কৰে, শক্তি উৎপন্ন কৰে। এইটো এটা তাপবৰ্জী বিক্ৰিয়া হয়। এতিয়া চাওঁচোন অবাত শ্বসন প্ৰক্ৰিয়া। অবাত শ্বসন প্ৰক্ৰিয়া অক্সিজেনৰ অনুপস্থিতিত কি হয়, সংঘটিত হয়। কেতিয়াবা অক্সিজেনৰ আংশিক অনুপস্থিতিটোত এটা কি হয়, শ্বসন প্ৰক্ৰিয়া সংঘটিত হয়। যেতিয়া আমি বহুত দৌৰোঁ বা এক্সাৰচাইজ কৰোঁ, তেতিয়া কি হয়, আমাৰ দেহত বেছিকৈ শক্তিৰ প্ৰয়োজন হয়। আৰু শক্তিৰ প্ৰয়োজন হ'ব লাগিলে সবাত শ্বসন প্ৰক্ৰিয়া সংঘটিত হ'ব লাগিব। কিন্তু যিহেতু তেতিয়া অক্সিজেনৰ কি হয়, উপস্থিতি কম হয়, সেইবাবে কি হয়, অক্সিজেনৰ আংশিক অনুপস্থিতিতে কি কৰে, এই শ্বসন প্ৰক্ৰিয়া সংঘটিত হয়। আৰু এই শ্বসন প্ৰক্ৰিয়াত কি হয়, কাৰ্বন ডাই অক্সাইড উৎপন্ন নহয়, কি উৎপন্ন হয়, লেক্টিক এচিড উৎপন্ন হয়। আগতে তোমালোকে পাইছা, ইয়াৰ আগৰ শ্লাইডত কি হৈছে, সবাত শ্বসন প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, হয়নে? কিন্তু ইয়াতে কাৰ্বন ডাই অক্সাইডৰ সলনি কি হয়, লেক্টিক এচিড উৎপন্ন হয়। আৰু ক'ত হয় এই প্ৰক্ৰিয়াটো, পেশী কোষত সংঘটিত হয়। সেইবাবে কি হয়, আমি বেছিকৈ যেতিয়া এক্সাৰচাইজ কৰোঁ বা দৌৰোঁ, কেতিয়াবা শিৰা মুৰি ধৰে। এই লেক্টিক এচিড উৎপন্ন হয় কাৰণে কি হয়, শিৰা মুৰি ধৰে। এই শিৰা মুৰি ধৰিলে গৰম পানীৰে সেকি দিলে কি হয়, শিৰা মুৰিটো কমে, এই লেক্টিক এচিড অণু কাৰ্বন ডাই অক্সাইড আৰু পানীৰ অণুলৈ কি হয়, পৰিৱৰ্তিত হয়। অক্সিজেনৰ সম্পূৰ্ণ অনুপস্থিতিত ইষ্ট কোষত কি হয়, এটা অবাত শ্বসন প্ৰক্ৰিয়া কি হয়, সংঘটিত হয়। এই প্ৰক্ৰিয়াটো কি হয়, গ্লুকোজনো পাইৰুভেটলৈ সলনি হয়, এইখিনি একে থাকে। ইয়াৰ পিছত অক্সিজেনৰ অনুপস্থিতিত ইষ্ট কোষত ইথানল, কাৰ্বন ডাই অক্সাইড আৰু কি হয়, শক্তি উৎপন্ন হয়। ইষ্ট এবিধ কি, এককোষী জীৱ। এতিয়া অবাত শ্বসন প্ৰক্ৰিয়া দুই প্ৰকাৰৰ আছে, হয়নে? আংশিক অনুপস্থিতিত ক'ত সংঘটিত হয়, পেশী কোষত কি উৎপন্ন হয়, লেক্টিক এচিড আৰু শক্তি। আৰু সম্পূৰ্ণ অনুপস্থিতিত ইষ্ট কোষত সংঘটিত হয়, ইথানল, কাৰ্বন ডাই অক্সাইড আৰু কি উৎপন্ন হয়, শক্তি উৎপন্ন হয়। এতিয়া চাওঁ আহাচোন, উদ্ভিদৰ শ্বসন প্ৰক্ৰিয়া কেনেকৈ সংঘটিত হয়। তোমালোকে উদ্ভিদৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ কথা আগতে পঢ়ি আহিছা। দিনৰ ভাগত কি হয়, উদ্ভিদৰ পাতত সালোকসংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হয়। সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বিক্ৰিয়াটো তোমালোকৰ মনতে আছে, তথাপিতো মই লিখি দিছোঁ। CO2 + H2O কি হয়, সূৰ্যৰ পোহৰত উদ্ভিদৰ পাতত থকা ক্লৰ'ফিলৰ সহায়ত কি হয়, C6H12
H12O6 প্লাছ H2O পানী আৰু কি উৎপন্ন হয় অক্সিজেন গেছ। আৰু শ্বসন প্ৰক্ৰিয়া এইটো হৈছে কি ফটোচিন্থেসিস হয়নে সালোকসংশ্লেষণ প্ৰক্ৰিয়া। আকৌ শ্বসন প্ৰক্ৰিয়াত কি হয় মই আগে তোমালোকক লিখি দিছোঁ, ইয়াৰ পিছত মই বুজাই দিম। শ্বসন প্ৰক্ৰিয়াত গ্লুকোজ অণু H12O6 পাইৰুভেট কি হয় অক্সিজেনৰ উপস্থিতিত হয়। কাৰ্বন ডাই অক্সাইড শক্তি আৰু কি উৎপন্ন হয় পানী উৎপন্ন হয়। এইটো 12 হ'ব। এতিয়া চাবা উদ্ভিদৰ শ্বসন প্ৰক্ৰিয়া দিনতো সংঘটিত হয় ৰাতিও সংঘটিত হয়, কিন্তু কি হয় উদ্ভিদৰ যে সালোকসংশ্লেষণ প্ৰক্ৰিয়া অকল দিনৰ ভাগতে সংঘটিত হয় হয়নে। শ্বসন প্ৰক্ৰিয়াত কি অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়। কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। এই যে শ্বসন প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব, এই কাৰ্বন ডাই অক্সাইডটো কি কৰে উদ্ভিদে দিনৰ ভাগত ফটোচিন্থেসিস বা সালোকসংশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে। আকৌ যেতিয়া ফটোচিন্থেসিস প্ৰক্ৰিয়াত যে অক্সিজেন উৎপন্ন হ'ব, এই অক্সিজেন উদ্ভিদে শ্বসন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে। যিহেতু শ্বসন প্ৰক্ৰিয়াটো দিনতো চলে ৰাতিও চলে, কি হয় ৰাতি যেতিয়া শ্বসন প্ৰক্ৰিয়াত কি কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, সেইটো ব্যৱহাৰ কৰিবৰ বাবে উদ্ভিদৰ ফটোচিন্থেসিস প্ৰক্ৰিয়া ৰাতি সংঘটিত নহয়। ৰাতি যেতিয়া ফটোচিন্থেসিস প্ৰক্ৰিয়া সংঘটিত নহয়, নহ'লে কি হয় এই যে কাৰ্বন ডাই অক্সাইডটো আছে এইটো কি কৰে উদ্ভিদজোপাই বায়ুমণ্ডলত এৰি দিয়ে। সেইকাৰণে কোৱা হয় কি ৰাতি গছৰ তলত থাকিব নালাগে, কাৰণ কি হয় এই যে কাৰ্বন ডাই অক্সাইডটো কি কৰে গছে এৰি দিয়ে। এতিয়া আমি কি গম পালোঁ উদ্ভিদৰ ফটোচিন্থেসিস দিনৰ ভাগত সংঘটিত হয়, কিন্তু শ্বসন প্ৰক্ৰিয়া দিনতো সংঘটিত হয় ৰাতিও সংঘটিত হয়। শ্বসন প্ৰক্ৰিয়া অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়। এইবাৰ আহিছে শ্বসনাংগলৈ শ্বসন প্ৰক্ৰিয়া কি হয় কিছুমান নিৰ্দিষ্ট শ্বসনাংগ ব্যৱহাৰ কৰিহে শ্বসন প্ৰক্ৰিয়া সংঘটিত হয়। এইটো হৈছে এটা মাছ হয়নে, মাছৰ কিহৰ সহায়ত শ্বসনাংগ মানে কি ব্যৱহাৰ কৰে ফুলৰ সহায়ত উশাহ নিশাহ লয় নে। তোমালোকে জানা ফুলক কি বুলি কয় গিল বুলি কোৱা হয়। এই ফুলবোৰ দেখিছানে ব্ৰাছৰ দৰে হয়। মাছে যেতিয়া কি কৰিব মুখেৰে যেতিয়া পানী গ্ৰহণ কৰিব, সেই পানীত কি থাকে অক্সিজেন অণু দ্ৰৱীভূত হৈ থাকে হয়নে। এই অক্সিজেন অণু এই যে দেখিছা এইবোৰত কি হয় গিলবোৰত লাগি ধৰে, মানে তেওঁলোক শোষণ কৰি লয় আৰু কাৰ্বন ডাই অক্সাইডটো দেহৰ পৰা কি হৈ যায় বাহিৰ হৈ যায়। এবাৰ আহিছোঁ ভেকুলীৰ শ্বসনাংগলৈ। ভেকুলীয়ে যেতিয়া মাটিত থাকে, ভেকুলী উভচৰ প্ৰাণী তোমালোকে জানা হয়নে, ভেকুলী মাটিতো থাকে পানীতো থাকে। ভেকুলী যেতিয়া মাটিত থাকে নাক আৰু হাঁওফাঁওৰ সহায়ত কি কৰে শ্বসন কাৰ্য মানে শ্বাস প্ৰশ্বাস লোৱা কাৰ্য কি কৰে সংঘটিত কৰে, আৰু পানীত থাকিলে কি কৰে ফুল ব্যৱহাৰ কৰে। এইবাৰ আহিছোঁ মানুহৰ শ্বসনাংগলৈ। মানুহৰ কি তোমালোকে জানা ইয়াতে দেখিছা হয়নে, এই দুটা কি হাঁওফাঁও, এই দুটা হৈছে হাঁওফাঁও আৰু এইটো কি হৃদপিণ্ড হয়নে। এতিয়া চাৱাচোন কেনেদৰে সংঘটিত হয়। মানুহে কি কৰে মানুহে নাসাৰ ৰন্ধ্ৰৰে বায়ু কি কৰে গ্ৰহণ কৰে হয়নে, নাকত যে ফুটা থাকে সেয়াৰে কি কৰে বায়ু সেৱন কৰি লয়। এই যে বায়ু সেৱন কৰে নাকৰ বিন্দাত থকা নোমবোৰে কি কৰে সেই বায়ু চেকি লোৱাত সহায় কৰে। নাসাৰ ৰন্ধ্ৰত যে শ্লেমা থাকে শ্লেমাই কি কৰে এই কাৰ্যত সহায় কৰে। ইয়াৰ পিছত কি হয় বায়ুনলীয়েদি হাঁওফাঁওলৈ বায়ু প্ৰৱেশ কৰে। এই যে বায়ুনলী আছে বায়ুনলীডালত কি থাকে কিছুমান উপাস্থিৰে গঠিত আঙুঠি থাকে। এইডাল কি এইডাল হৈছে বায়ুনলী, ইয়াতে কি থাকে উপাস্থিৰে গঠিত এনেকুৱা কি থাকে কিছুমান আঙুঠি থাকে। এই আঙুঠিবোৰ কিয় থাকে জানানে, যাতে আমি কি হয় উশাহ নিশাহ লওঁতে যেতিয়া বায়ু চলাচল কৰোঁতে যাতে ই চেপেটা লাগি নধৰে তাৰ কাৰণে কি থাকে ইয়াত কিছুমান উপাস্থিৰে গঠিত আঙুঠি থাকে।
উপাস্থিবোৰ কেনেকুৱা জানানে ভাজ লগাব যেন নাকৰ আগটো দেখিছা তোমালোকে এনেকৈ লাৰিলে কি হয় ভাজ লাগি যায় বা কাণখন তোমালোকে কি কৰিব পাৰা ভাজ লগাব পাৰা হয়নে এইবোৰ কি বুলি কোৱা হয় উপাস্থি বুলি কোৱা হয় তোমালোকে যে এই শাখ নলীডাল দেখিছা এই শাখ নলীডাল কি হয় এনেকুৱাকৈ ভাগত বিভক্ত হৈ যায় আৰু এইখিনি কি বুলি কোৱা হয় ব্ৰংকাই বুলি কোৱা হয় এইবোৰ আকৌ সন্মুখলৈ যায় আকৌ কিছুমান সৰু সৰু ভাগত বিভক্ত হয় এই সৰু সৰু ভাগবোৰক কি বুলি কোৱা হয় ব্ৰংকাইলছ বুলি কোৱা হয় এই ভাগবোৰৰ সন্মুখৰ ফালে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ আকৃতি তোমালোকে দেখা পাবা এনেকুৱা দেখিছানে এই আকৃতিবোৰক কি বুলি কোৱা হয় বায়ু কূপ বুলি কোৱা হয় এই বায়ু কূপবিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তকেশিকাই কি থাকে কিছুমান এনেকুৱা জালিকা গঠন কৰি থাকে দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ু কোষবোৰত এৰি দি কি কৰে অক্সিজেন ৰক্তজালিকাবোৰে শোষণ কৰি লয় আৰু কি কৰে দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে তোমালোকৰ এই ভিডিঅ'টো মই আজিলৈ ইমানতে এৰিছোঁ ইয়াৰ পিছৰ ভিডিঅ'ত ইয়াৰ পিছৰ অংশৰ সৈতে লগ পাম ধন্যবাদ